আমাৰ চিডলি সমষ্টি ৰাইজে ইমান ফূৰ্তি মানে জয়ন্ত বসুমতাৰী ডাঙৰীয়া আগত আপোনালোকৰ বিধায়ক আছিল, এতিয়া MP হ'বলৈ গৈ আছে। ভাল পাইছেনে নাই আপোনালোকে? ভাল পাইছে? ইতিমধ্যে আমাৰ ডক্টৰ মমিন ডাঙৰীয়াই খুব সুন্দৰকৈ চুটিকৈ আপোনালোকৰ আগত চৰকাৰৰ চিন্তাধাৰা, UPPL BJPৰ চিন্তাধাৰা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চিন্তাধাৰা, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চিন্তাধাৰা আৰু গোটেই আঁচনিৰ কথা আপোনালোকক সংক্ষিপ্তত কৈ গ'ল। এই সময়ত মই আপোনালোক সকলোলৈ এই কথাকে ক'ব বিচাৰিছোঁ যে আজি ভাল দিন আহিছে। আহিছেনে নাই ভাল দিন? দাদাসকল, ভাল দিন আহিছেনে নাই? এই সময়ত মই এই কথাই ক'ব বিচাৰিছোঁ, আজি যে শান্তি নিৰাপত্তা আহিছে, এই শান্তি নিৰাপত্তা হাগ্ৰামা মহিলাৰী আৰু BPF আনিব পাৰিলেহেঁতেন যদি চিন্তা কৰিলে হয়। সেই সময়ত 17 বছৰ BTR অঞ্চল ৰাইজে নাঙলত ভোট দিছে, BPFক ভোট দিছে, কিন্তু 17 বছৰত হত্যা, হিংসা, ধন দাবী, 2 লাখ গৰীব মানুহৰ ঘৰ বনোৱা হৈ গ'ল। আজি আপোনালোকে ৰেচন কাৰ্ড পাইছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যিসকলৰ ৰেচন কাৰ্ড আছে, বেছিভাগৰ ৰেচন কাৰ্ড দিব। কিমানৰ ৰেচন কাৰ্ড আছে? আকাশীয়া ৰেচন কাৰ্ড কিমান আছে? চবৰ আছে। যিমানৰ ৰেচন কাৰ্ড আছে চবে এটা এটা অৰুণোদয় পাব। যাৰ যাৰ ৰেচন কাৰ্ড আছে 4টা লাভ হ'বলৈ গৈ আছে। 1 নম্বৰত চাউল পাব, 2 নম্বৰত কি পাব? অৰুণোদয় পাব 4,1200 টকা। 3 নম্বৰত কি পাব? কোনোবা পৰিয়ালৰ জ্যেষ্ঠ মানুহ বিয়োগ হ'লে, ডাঙৰ মানুহ যদি স্বৰ্গবাসী হয় 2 লাখ টকা নি ইঞ্চুৰেঞ্চ মঞ্জুৰ। 4ৰ্থ লাভ কি হ'ব? কাৰোবাৰ যদি ঘৰত বেমাৰ আজাৰ হ'লে ৰেচন কাৰ্ডটো লৈ গ'লে হস্পিটালত 5 লাখ পৰ্যন্ত ফ্ৰী ট্ৰিটমেণ্ট মঞ্জুৰ। 5 লাখ পৰ্যন্ত ফ্ৰী ট্ৰিটমেণ্ট পাব। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো সহায় কৰিছে। আজি 1 লাখ চাকৰি হৈ গ'ল আৰু 50,000 চাকৰি অসমত দিবলৈ গৈ আছে। 18 পইচাও ঘুষ দিব নালাগে। BTRত BTC হাগ্ৰামা মহিলাৰী চৰকাৰ থকা সময়ত 3rd গ্ৰেড 4th গ্ৰেড চাকৰি বিলাকতো লাখ লাখ ঘুষ দিব লগা হৈছিলে। আমাৰ চৰকাৰ অহাৰ পিছত এতিয়ালৈকে আমি 6,000 চাকৰি দিলো, 18 পইচাও ঘুষ দিব লগা হোৱা নাই, কোনো 4.5 পইচাও ঘুষ দিব লগা হোৱা নাই। এইটো হ'ল UPPL BJPৰ চৰকাৰ। আৰু এই 3 মাহৰ ভিতৰত আৰু 7,000 চাকৰি হ'ব। মই সকলোকে অনুৰোধ কৰিছোঁ, যাৰ যাৰ ঘৰত চাকৰি কৰিব পৰা যুৱ যুৱতী আছে, ল'ৰা ছোৱালী আছে, অসমতো 50,000 চাকৰি পাব। আমাৰ ইয়াতো অহা 3 মাহত 7,000 চাকৰি পাব। কোনো এটা মানুহে ঘুষ দিব নালাগে, খালি ল'ৰা ছোৱালীক ভালকে কৰিব দিলে হ'ল। ইণ্টাৰভিউ পাছ কৰ, লগে লগে এপইণ্টমেণ্ট ল, 18 পইচাও ঘুষ দিব নালাগে। এইটো হ'ল আমাৰ চৰকাৰ। এইকাৰণে BPFৰ গোটা কম্বল লৈ পেলাই ভয় ভাবুকি ধমকিত মানুহবিলাকে ভোট দিছিলে। যোৱা 3টা বছৰত আমি আপোনালোকক হাত জোৰ কৰি ভোট বিচাৰিছোঁ। আজিও হাত জোৰ কৰি ভোট বিচাৰিছোঁ। BPFে দাদাগিৰি কৰে, ধমকি দিয়ে, খানা খুৱাই, বিভিন্ন মানুহবিলাকক ভয় খুৱাই পেলাই ভোট লয়। আমি কিন্তু আপোনালোকক নমস্কাৰ কৰিছোঁ, শ্ৰদ্ধা কৰিছোঁ, মৰম দিছোঁ, বিশ্বাস দিছোঁ আৰু কাম কৰিছোঁ। সেইকাৰণে শ্ৰদ্ধা ৰাইজ, এই ভাল দিনটো ধৰি ৰাখিব লাগিব। এই ভাল দিনটো ধৰি ৰাখিব লাগিব। আজি গোৰ্খাসকলৰ মাটিৰ সমস্যা সমাধান হ'বলৈ গৈ আছে। আদিবাসীসকলৰ মাটিৰ সমস্যা সমাধান হ'বলৈ গৈ আছে। মাইনৰিটিসকলৰ মাটিৰ সমস্যা সমাধান হ'বলৈ গৈ আছে। চবে অৰুণোদয়, ৰেচন কাৰ্ড, গাঁৱে গাঁৱে ভাল পানী পাবলৈ গৈ আছে। 17টা বছৰত BPFে এখনো স্কুল চোৱা নাছিলে। আমি 2টা বছৰ কাম কৰি প্ৰায় 400-500খন স্কুল ঠিক কৰিলো। 100খন মডেল স্কুল বনালো। আমি হস্পিটাল 500খন ঠিক কৰিলো। মাত্ৰ 2টা বছৰ ভালকে কাম কৰিব পাৰিছো। অৰ্থনীতি উন্নয়নৰ কাৰণে মহিলা সেল্ফ হেল্প গ্ৰুপক 25,000 কোটি টকা দিয়াৰ লগতে এতিয়া আমি 18,000 পৰিয়ালক অগৰু গছ ৰোৱাৰ কাৰণে সাহায্য দিছো। 420টা VCDC আছে। 420টা VCDCৰ নলেজ চেণ্টাৰ বনাইছো। 40টা সমষ্টিত একেবাৰতে 40টা অডিটৰিয়াম নিৰ্মাণ কৰি আছো। 40টা সমষ্টিত প্ৰত্যেকটা সমষ্টি
আছো বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মৰ বিভিন্ন লোক আছে নিজৰ নিজৰ ভাষাৰ সিনেমাবিলাক দেখাবৰ কাৰণে আমি 7খন সিনেমা হল বনাই আছো বড়ো সিনেমা নেপালী সিনেমা সাঁওতালি সিনেমা বিভিন্ন সিনেমা কালচাৰেল প্ৰগ্ৰামবিলাক কৰিব পাৰিব তো এই কাৰণে এই পৰিৱেশটো আজি আপোনালোকে পাইছে যদি নাঙলৰ চৰকাৰ থাকিলেহেঁতেন হাগ্ৰামা মহিলাৰ লিডাৰ হ'লেহেঁতেন আজিও এই পৰিৱেশ নাহিলেহেঁতেন ৰাইজ মই ভালকে জানো যোৱা 20-25 বছৰ এই অঞ্চলত মই কাম কৰিছো নিশিমা আমটেকা এই অঞ্চলত মটৰচাইকেল লৈ আহিছো চাইকেল লৈ আহিছো গাড়ী লৈ আহিছো বহুত মেল মিটিং কৰিছো আগতে ভয়কে আহিব লগা আছিলে পিপিএফৰ দিনত আজি চবে একদম খোলা মনেৰে আহিছে এই কাৰণে দীঘলীয়া কথা নকম জয়ন্ত বসুমতাৰীক চবে চিনি পায় আপোনালোকৰ বিধায়ক যোৱাবাৰো আপোনালোকে বহুত ভোট দি জয়ন্ত বসুমতাৰীক জিকাইছে আৰু জয়ন্ত বসুমতাৰী জিকি যায় দিল্লীত আপোনালোকৰ ডাঙৰ ডাঙৰ দলং ডাঙৰ ডাঙৰ ৰাস্তা এই অঞ্চলৰ বিভিন্ন সমস্যা এইবিলাক সমাধান কৰাৰ কাৰণে তেখেতে কাম কৰিব মই আজি ক'বলৈ বিচাৰিছো আমাৰ ধৰ্মীয় অনুষ্ঠানবিলাকতো কিছুমান বাথৌ থানচালি গীৰ্জা বিভিন্ন ধৰ্মৰ লোক আছে মন্দিৰ সকলোৰে ধৰ্ম অনুষ্ঠানবিলাকত আমি 2 লাখ টকা দিয়া আৰম্ভ কৰিছো সব ধৰ্মই এইটো পাই যাব সকলোৱে এইটো পাই যাব নিশিমা সমষ্টিত কিমান ভোট আছে 58 58টা ভোট আছে 58টা পলিং চেণ্টাৰত 58 ভোটত অহা 1 বছৰত 58খন ৰাস্তা নিৰ্মাণ কৰা হ'ব অৰুণোদয় ফল পাইছে না প্ৰেসিডেন্ট কোমা মনাপে লুজে সরসর বলাকে আইছা Budak Jose Pai, Budak Asli Jose Pai, অন্যান্য গুডনি প্রেসিডেন্ট সেক্রেটারি আছেন নাজব ভাই সালি ধর্মীয় অনুষ্ঠানৰ সিলেকশন কৰা হ'ব মঞ্চে মঞ্চে বুটাও এটা বুটৰ এটা ৰাস্তা আৰু যিমান আছে সবক অৰুণোদয় ফৰ্ম ফিল আপ কৰিবলৈ বুটত ফৰ্ম দিয়া হৈছে আপোনালোকে সবে ফিল আপ কৰি দি দিব বহিব ফিল আপ না হজক অহা এটা বছৰৰ ভিতৰত সবে অৰুণোদয় পাব কি ছবিত ভোট দিব দাদা এই দাদা সকলে কোৱা কি ছবিত ভোট দিব জোৰত কি ছবিত ভোট দিব কি ছবিত ভোট দিব কি ছবিত ভোট দিব ৰাতি যদি নাঙলৰ মানুহবিলাক যায় নিদিয়ে নাঙলৰ মানুহবিলাক পোষ্টাৰ হটাই দিয়ে কিবা হটাই দিয়ে এইবিলাক কৰি থাকে এতিয়া কোনো ভয় নাইতো যোৱা 3টা বছৰত কোনো মানুহ আমি দাদাগিৰি কৰিবলৈ দিয়া নাই বিটিআৰ অঞ্চলত আৰু যেতিয়ালৈকে আমি আছো বিটিআৰত কোনো দাদাগিৰি নচলিব কোনো ভয় কৰিব নালাগে কোনোবা যদি কোনোবা গাঁৱত যায় তাক দাদাগিৰি কৰে আমাৰ ইয়াত ডিস্ট্ৰিক্ট প্ৰেসিডেন্ট আছে নিৰ্মল দাদা ব্লক প্ৰেসিডেন্ট আছে আৰু ইয়ান ডাঙৰীয়া আছে ইয়াতে গাঁও পইচা আপোনালোকে জাষ্ট এটা মেছেজ দিব লগে লগে ৰমা ঘৰৰ আলহী হ'ব আগতে বহুত দিন চালো আমি দাদাগিৰি ঠিক আছে সকলোকে ধন্যবাদ জনালো এই লাংকাৰ নদীৰ ওপৰত এটা আৰসিসি ব্ৰিজ যোৱা 6 মাহ আগত নিৰ্মল দাই দিছিলে জয়ন্ত বসুমতাৰী অসমত লিখিছে ময়ো লিখিছো এটা আমাৰ লাংকাৰ নদীৰ ওপৰত যে ব্ৰিজ লাগে এই ব্ৰিজ নিৰ্মাণ কৰাৰ দায়িত্ব আমি লৈছো আৰসিসি ব্ৰিজ নাঙলভাঙা ৰিভাৰ নাঙলভাঙা নদীত আৰসিসি ব্ৰিজ লাগে নেকি এতিয়া আসাম মালাৰ ৰাস্তা হ'ব ঠিক আছে এতিয়া খালি বাইদেউ নাঙলভাঙাৰ ব্ৰিজ পাই যাব ট্ৰেক্টৰটো মনত থাকিবনে নাই মনত থাকিব সবাই কিন্তু ভুলতে নাঙল দেখা পালে সপোনত নাঙলভাঙাৰ নাঙল আছে বুলি ক'লে আৰু নাঙলভাঙাৰটো নাঙল নাই সব ট্ৰেক্টৰ ঠিক আছে নাঙল ভাঙাই দিয়ক এতিয়া বান প্ৰটেকশ্যন লাগে বুলি কৈছে মোক চাহি কালামাটি যোৱাবাৰ আমি যোৱাটো নহয় জানো যোৱাবাৰ কালামাটিত মই ডাইৰেক্ট নিজেও গৈছোঁ ট্ৰেক্টৰ চলাই গৈছোঁ না কালামাটিত বনাইছিলোঁ কিন্তু কিবা কাৰণত ভাঙি গৈছে এতিয়া এই দুটা প্ৰটেকশ্যন বান এই বাৰিষা যোৱাৰ লগে লগে আমি কাম আৰম্ভ কৰিম মুঠতে নিশিমা অঞ্চলৰ ডেভেলপমেণ্ট আমাৰ হাতত আছে এতিয়া নিশিমাত
MCL এজন BPF-ৰ জেমছ হয়নে যোৱা 3টা বছৰত আমাৰ নিৰ্মল দাই যিমান ৰাস্তা বনাব পাৰিছে যিমান অৰুণোদয় দিব পাৰিছে যিমান সেলফ হেল্প গ্ৰুপৰ পইচা দিব পাৰিছে যিমান ধৰ্মীয় অনুষ্ঠানত আজি পইচা দিব পাৰিছে জেমছে এটাও কাম কৰিব পৰা নাই কাৰণটো কিয় জানে BPF-ৰ চৰকাৰ দিল্লীতো নাই দিছপুৰতো নাই কোকৰাঝাৰতো নাই আৰু নাহে অহা নিৰ্বাচনত নাঙলৰ ছবি লৈ ভোট ইলেকশ্যন খেলিবলৈ মানুহ নাহিব আৰু আপোনালোকে চাই থাক কেইদিনমান পিছত জেমছ বসুমতাৰী ডাঙৰীয়াও ট্ৰেক্টৰৰ ফালে ৰাস্তা বিচাৰিব আহিবৰ কাৰণে বুজিছেনে তেখেতসকলৰ মাষ্টাৰে আহি গ'ল যেতিয়া ছাত্ৰটো আহিবই লাগিব হয়নে নহয় মাষ্টৰজনে জইন কৰিলে এতিয়া ইয়াত দাওবাইচা বড়ো আছে ইফালে দাওবাইচা বড়ো আমাৰ EM এই নিৰ্বাচনৰ দায়িত্ব দিছো অকল নিৰ্বাচন নহয় অহা নিৰ্বাচন হোৱালৈকে যিমানখিনি নিচিমান ডেভেলপমেণ্ট কাম কাজ আছে দাওবাইচাই বড়ো ইয়াতে ইনচাৰ্জ হৈ থাকিব ঠিক আছে আপোনালোকে তেখেতক লগ কৰি কি কমপ্লেইন আছে কি লাগে সব দিব পাৰে মই দায়িত্ব দিলোঁ ঠিক আছে ধন্যবাদ